প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আপুনি কেতিয়াবা চিন্তা কৰা নে? আপুনি কেতিয়াবা প্ৰশ্ন কৰা নেকি যে ঈশ্বৰে মোক কিয় ত্যাগ কৰিলে? মোৰ বিপদৰ সময়ত, মোৰ সমস্যাৰ সময়ত ঈশ্বৰে মোক কিয় ত্যাগ কৰিলে? মোক অকলে এৰি কিয় গুচি গ'ল? মোক কিয় সহায় নকৰা হৈ গ'ল? প্ৰিয়সকল, আপুনি আৰু মোৰ জীৱনত প্ৰত্যেকজন ব্যক্তিৰ এনে এটা প্ৰশ্ন আহিব, প্ৰশ্ন কৰাৰ দিন আহিব যে ঈশ্বৰে মোক কিয় ত্যাগ কৰিলে? ঈশ্বৰে মোক ভাল নাপায় নেকি? এনেধৰণৰ প্ৰশ্ন কৰাৰ দিন প্ৰত্যেকজন ব্যক্তিৰ আহিব। হয়, আপোনাৰ জীৱনতো হৈ আছে বা আপোনাৰ জীৱনত হ'বলৈ আছে। কিন্তু আপুনি জানি থওক, ঈশ্বৰে সঁচাকৈ আমাক এই জীৱনৰ বাবে ত্যাগ কৰিলে নে? ঈশ্বৰে কিয় আমাক ত্যাগ কৰে এটা সময়ত? আমি এইটোৱে জানো যে ঈশ্বৰে আমাক ভাল পায়, কিন্তু ঈশ্বৰে আমাক কিয় ত্যাগ কৰে এটা সময়ত? ঈশ্বৰে আমাক ত্যাগ কৰে, হয়, কিন্তু গোটেই জীৱনৰ বাবে নহয়। গোটেই সময়ৰ বাবে ঈশ্বৰে আমাক ত্যাগ নকৰে। তেওঁ আমাক অলপ সময়ৰ বাবে ত্যাগ কৰে, যে যদি মই তেওঁৰ লগত নাথাকোঁ আৰু সমস্যাবিলাক তেওঁৰ আহে, তেতিয়া তেওঁ কি সিদ্ধান্ত ল'ব পাৰে? তেওঁ মোৰ পৰা সহায় বিচাৰিব নাই? তেওঁ প্ৰভুৰ নামত চিঞৰিব নাই? প্ৰভু মোক সহায় কৰা, প্ৰভু মোক উদ্ধাৰ কৰা, মই তোমাৰ নামত জীয়াই আছোঁ। এনেধৰণৰ প্ৰাৰ্থনা তেওঁৰ জীৱনত হ'ব নাই। সেইটোক ঈশ্বৰে চাব বিচাৰে। সেইবাবেই যিচয়া 54 7 পদত কোৱা হৈছে, মই অলপ সময়ৰ নিমিত্তে মাতো তোমাক ত্যাগ কৰিছিলোঁ, কিন্তু অধিক দয়াৰে মই তোমাক গোটাম। প্ৰিয়সকল, ঈশ্বৰে আমাক অধিক দয়াৰে পুনৰবাৰ আমাক উদ্ধাৰ কৰিব, গোটাবগে। এইটো কাৰণে প্ৰিয়সকল, আপুনি আৰু মই কি সিদ্ধান্ত লোৱা উচিত? আমি অলপ কষ্ট, অলপ দুখ, সমস্যা, বিপদ আপদবিলাক ধৈৰ্য ধৰি ঈশ্বৰৰ আশীৰ্বাদলৈ অপেক্ষা কৰিব লাগে। তেতিয়া ঈশ্বৰে আমাক ভাল পাব আৰু আমি প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু মোক উদ্ধাৰ কৰা, প্ৰভু তুমি মোক কিয় ত্যাগ কৰিলা? তুমি সোনকালে ঘূৰি আহা, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। এনেধৰণৰ আমাৰ প্ৰাৰ্থনা প্ৰতিদিনেই হ'ব লাগে। প্ৰিয়সকল, ঈশ্বৰে কিয় আপোনাক ত্যাগ কৰিব গোটেই জীৱনৰ বাবে? আপোনাক বহুত ভাল পায়। আপুনি আৰু মোৰ জীৱনক, আপুনি আৰু মোক বহুত ভাল পায়। ঈশ্বৰ ইমানেই ভাল পায় যে তেওঁ নিজকে ক্ৰুচৰ ওপৰত আমাৰ বাবে মৃত্যু কৰিলে, ক্ৰুচক জয় কৰিলে আমাৰ বাবে। এই জগতলৈ আহিল, নিজকে শূন্য কৰি এই জগতলৈ আহি আমাৰ বাবে তেওঁ নিজকে সমৰ্পণ কৰিলে। প্ৰিয়সকল, আপোনাক ঈশ্বৰে বহুত ভাল পায়। আপোনাক ঈশ্বৰে ত্যাগ কৰা নাই। আপুনি মন পালতক আৰু ঈশ্বৰলৈ পুনৰ প্ৰাৰ্থনা কৰক, প্ৰভু মোক ক্ষমা কৰা। বহুতে ঈশ্বৰক বেয়াকৈ ক'বলৈ ধৰে, অলপ সময়ত ঈশ্বৰক ত্যাগ কৰিবলৈ বিচাৰে। যেতিয়া সমস্যাবিলাক সন্মুখীন হ'ব লগা হয়, যেতিয়া সৰু সুৰা সমস্যাবিলাক হয়, তেতিয়া ঈশ্বৰক ভুলকৈ মাত মাতে, ঈশ্বৰৰ বিৰুদ্ধে কথা ক'ব ধৰে, পাষ্টৰৰ বিৰুদ্ধে কথা ক'ব ধৰে, খং উঠে, পৰিয়ালৰ বিৰুদ্ধে পাপ কৰে, সমাজৰ বিৰুদ্ধে পাপ কৰে। গতিকে প্ৰিয়সকল, ঈশ্বৰত নিৰ্ভৰ কৰা, প্ৰভুত নিৰ্ভৰ কৰা। প্ৰভুৱে আপোনাক আৰু মোক উদ্ধাৰ কৰিব। প্ৰভুত সমৰ্পণ কৰক। তেওঁ বিচাৰে আপুনি আৰু মোৰ জীৱনত বলৱান হোৱাটো, শক্তিশালী হোৱাটো, এটা ষ্ট্ৰং ব্যক্তি, এজন মজবুত, এজন ব্যক্তি হোৱাটো ঈশ্বৰে বিচাৰে, যাতে মোৰ আৰু আপোনাৰ জীৱনত কোনো শয়তানে পৰাভূত নকৰে, ৰাজত্ব নকৰে আমাৰ ওপৰত। এইবাবে ঈশ্বৰে আমাক ষ্ট্ৰং হোৱাটো বিচাৰে। আৰু ধন্যবাদ। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।